ৱেলকাম। আজিৰ কাহিনীটোৰ নাম সিংহ আৰু বুদ্ধিয়ক শিয়াল। এখন অৰণ্যত এটা সিংহ আছিল। সিংহটো বুঢ়া হ'ল বাবে সি ভালকৈ চিকাৰ কৰিব পৰা নাছিল আৰু অনাহাৰে দিন কটাবলগীয়া হৈছিল। অনাহাৰে অৰণ্যত ঘূৰি ফুৰোঁতে সিংহটোৱে এদিন এটা শিয়ালক লগ পালে আৰু শিয়ালটোক লগ পাই ক'লে, ঐ শিয়াল, মই বৰ বুঢ়া হৈ পৰিছোঁ। আজিকালি চিকাৰো কৰিব নোৱাৰোঁ। তোক মই মোৰ মন্ত্ৰী পাতোঁ বুলি ভাবিছোঁ। তই বুদ্ধি কৰি জন্তুবোৰক মোৰ ওচৰলৈ লৈ আহিবি আৰু জন্তুবোৰ বধ কৰি আমি দুয়োটাই পেট পূৰাম। পিছদিনাখন শিয়াল মন্ত্ৰীক লগত লৈ সিংহটো চিকাৰলৈ বুলি ওলাল। বহুত সময় বিচৰাৰ পিছত সিহঁতে এটা গাধক গৈ থকা দেখা পালে আৰু সিংহটোৱে শিয়াল মন্ত্ৰীক ক'লে, ঐ শিয়াল, এইটো গাধ গৈ আছে দেখিছনে? তাক কিবা এটা বুদ্ধি কৰি মোৰ গুহালৈ লৈ আহিবি আৰু তাক বধ কৰি আজি পেট পূৰাই খাব লাগিব। সিংহ মহাৰাজৰ কথা মতেই শিয়াল মন্ত্ৰী গাধৰ ওচৰলৈ গ'ল আৰু গাধৰ ওচৰ পোৱাৰ পিছত ক'লে, গাধ ককাই, গাধ ককাই, ইয়াত কি কৰিছা? তোমাক আমাৰ সিংহ মহাৰাজে গুহালৈ মাতিছে। তেখেতে তোমাক মহামন্ত্ৰী পাতিব খুজিছে। তুমি ৰাজি আছানে বাৰু? আৰু গাধটোৱে ক'লে, নাই নাই, মোৰ সেইবোৰ হ'বলৈ মন নাই। সিংহলৈ মোৰ বৰ ভয় লাগে। তুমি এনেই তেনে চিন্তাখন কৰিছা। আমাৰ সিংহ মহাৰাজে তোমাৰ কথা কি কয় জানা? গাধটো যে কিমান জ্ঞানী আৰু বুদ্ধিমান। তাক মোৰ মহামন্ত্ৰী পাতিলে বৰ ভাল হ'ব। শিয়ালটোৰ চলাহী কথাত মান্তি হৈ গাধটো অৱশেষত যাবলৈ মান্তি হ'ল। মহাৰাজ, মহাৰাজ, ওলাই আহক মহাৰাজ। গাধ আহিছে, গাধ আহিছে মহাৰাজ, ওলাই আহক। কি হলো? ইমান চিঞৰ বাখৰ কৰিছে যে শিয়াল মন্ত্ৰী? মহাৰাজ, গাধজন আহিল। সৌ পথাৰখনতে ৰৈ আছে। প্ৰথমতে নাহো বুলি কৈছিল, কিন্তু পিছত আহিল। আৰু দুয়োজনে গাধটো থকা ঠাইলৈ ৰাওনা হ'ল। সিংহটো গৈ গাধটোক দেখা মাত্ৰকে গাধটোৰ ওপৰত জঁপিয়াই পৰিল। গাধটোৱে নিজৰ প্ৰাণ বচোৱাৰ কোনো সুবিধাই নাপালে। সিংহৰ আক্ৰমণত থিতাতেই গাধটোৰ প্ৰাণ গ'ল। সিংহই গাধটোক খাবলৈ লওঁতেই শিয়াল মন্ত্ৰী আহি ক'লে, মহাৰাজ, মহাৰাজ, আপুনিতো বনৰ ৰজা, গতিকে ৰজাই স্নান নকৰাকৈ আহাৰ গ্ৰহণ কৰিব পাৰে জানো? সিংহটোৱেও শিয়ালটোৰ কথাটো কিছু সময় চিন্তা কৰিলে আৰু তাৰপিছত শিয়ালটোক ক'লে, তই ঠিকেই কৈছ। মই হ'লো বনৰ ৰজা। কিছুমান নীতি নিয়ম থকাটো বৰ প্ৰয়োজন আছে। তই গাধটোক চাই থাকিবি। মই সাউত গৈ গাটো ধুই আহোঁ। বহুত ভোকো লাগিছে। যদিও উপায় নাই, নীতি নিয়ম পালনটো কৰিবই লাগিব। এই বুলি শিয়াল মন্ত্ৰীক গাধটোৰ ৰখীয়া পাতি সিংহটো গা ধুবলৈ বুলি গুহাৰ ফাললৈ ৰাওনা হ'ল। আৰু গৈ থাকোঁতে শিয়ালক চিঞৰি চিঞৰি ক'লে, চাবি কিন্তু, কিবা ওলট পালট হ'লে মোৰ হাতত তোৰ প্ৰাণ যাব। সিংহটো আঁতৰি যোৱাৰ পিছত শিয়াল মন্ত্ৰীয়ে মনতে ভাবিবলৈ ধৰিলে, সিংহ মহাৰাজক
বুদ্ধি কৰি আঁতৰাই পঠিয়ালে। গাধটো চিকাৰ কৰোঁতে সমান সহযোগিতাটো ময়ো কৰিছিলোঁ, গতিকে মাংসৰ ভাগটো মোৰো আছে। মহাৰাজ অহাৰ আগতে এই গাধটোৰ কোমল অংশটো মই ভক্ষণ কৰিম। এই বুলি শিয়ালটোৱে গাধটোৰ মগজুটো খাবলৈ আৰম্ভ কৰিলে আৰু সিংহ অহাৰ আগতে ৰখীয়াৰ ভাও ধৰি গাধটোৰ ওচৰত থিয় হৈ থাকিল। আৰু কিছু সময়ৰ পিছত সিংহটো যেতিয়া ঘূৰি আহিল, তেতিয়া শিয়ালে ক'লে, মহাৰাজ, গাধ আছে, আপুনি এতিয়া তাক ধুনীয়াকৈ খাব পাৰিব। সিংহই গাধটো ভালদৰে নিৰীক্ষণ কৰি ক'লে, শিয়াল মন্ত্ৰী, গাধটোৰ মাথাত কেনেকৈ আঘাত লাগিল? শিয়ালটোৱে ক'লে, মহাৰাজ, আপুনি যে স্বীকাৰ কৰিছিল তেতিয়া আঘাত লাগিল মহাৰাজ। ঠিক আছে। আৰে, ইয়াৰচোন মগজুটো নাই। কি হ'ল ইয়াৰ মগজুটো? মহাৰাজ, গাধৰ মগজু নাথাকে নহয়। গাধৰ মগজু থকা হ'লে আপোনাৰ কথা শুনি সিনো বাৰু গুহাটোত নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ আহিবনে? তোৰ কথাটো পিছে হয়। ঠিক আছে বাৰু। এই বুলি সিংহটোৱে গাধৰ মাংস ভক্ষণ কৰিবলৈ আৰম্ভ কৰিলে। আজিৰ কাহিনীটোৰ নীতি শিক্ষা: চতুৰ মানুহৰ ওচৰত প্ৰতিটো কথাৰে উত্তৰ থাকে আৰু নিজৰ চতুৰালি কথাৰে সকলো ব্যক্তিকে সন্মান কৰিব পাৰে। থেংক ইউ।